নমস্কাৰ বন্ধুসকল, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি মৰ্ণিং গোটৰ নতুন পোষ্ট ফটো হ'ব আজি। তো কাম চলি আছে আৰু পোষ্ট ফটো কাম চলিব। তো ইয়াৰ পৰা হ'ব একদম ইয়ালৈ হ'ব য'লৈ খুটি মাটি ধৰিছে থোৱা হৈছে ইয়ালৈ আহিব। তো দীঘলটো চাই দিয়ক অলপ। তো এইবিলাক বস্তু আনি থৈ দিয়া হৈছে, সেইবিলাক কাম চলিব আৰু। তো এতিয়া পইচা ফালা হৈ আছে। তো আজি 1 জানুৱাৰী বুলি কিবা এটা কৈ দিয়ক। 1 জানুৱাৰী বুলি 1 জানুৱাৰী কোন তো সকলোকে নতুন বছৰ নতুন দিনৰ শুভেচ্ছা জনালোঁ। তো সকলোৱে ভালে বোলে থাকক, এইটোৱে আশা কৰিছোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈ, অকণো স্কিপ নকৰিব। তো এইফালে আমাৰ ঘৰৰ এইটো পৰিৱেশ, এইটোৱে আমাৰ ঘৰৰ পৰিৱেশটো চাই দিয়ক। এয়া শাক, ঘৰৰ শাক এইবিলাক চিঙি থাকি আছে। তো ইফালে আছে। তো ইয়াৰ বিহু বতৰ বুলি জলপান শুনা ঢেঁকী এইবিলাক। তো এতিয়া কেনেকুৱা লাগিছে বিহুটো চাওক, ইমান সুন্দৰ বিহু। তো আজিলৈ বাই বাই, নেক্সট যদি ব্লগত আপোনালোকক আকৌ লগ পাই আছোঁ। তেতিয়ালৈ ভিডিঅ'টো এনজয় কৰক।